everyone, welcome or welcome back to our channel. সকলোকে সালাম জনাইছো মাৰ আৰু মোৰ YouTube channel লৈ আৰু এটা নতুন ৰেচিপি লৈ আজি এটা খুব টেষ্টি ৰেচিপি লৈ আনিছো। ৰেচিপিটো হৈছে আমৰ আইসক্ৰীম। সকলোৰে প্ৰিয় এটা ৰেচিপি হয়। তেনেহলে দেৰি নকৰি আজিৰ আমাৰ ৰেচিপিটো ষ্টাৰ্ট কৰো বলক। ইয়াৰ কাৰণে আমাৰ সামগ্ৰীখিনি মই স্ক্ৰীনত লিখিয়ে দিছো। ইয়াৰ কাৰণে লাগিব এটা পকা আম, চেনি আৰু মিল্ক পাউডাৰ। প্ৰথমতে আমটো কাটি লব। আৰু মিক্সাৰ বাটিত এটা সুমুৱাই দিব। আৰু এতিয়া ইয়াতে মিল্ক পাউডাৰ দিব আৰু চেনি দি দিব। গাখীৰ দিছে ইয়াত। পেষ্ট কৰি লব। ইয়াৰ পিছত বাটিত এটাত উলিয়াই লব। এতিয়া 5-6 ঘণ্টাৰ কাৰণে ফ্ৰিজত থৈ দিলো আৰু চাওক আমাৰ 4-5 ঘণ্টা সময়ৰ কাৰণে থৈছিলো আৰু ইয়াৰ চাওক কিমান ধুনীয়া হৈছে আৰু খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে প্লিজ এবাৰ ট্ৰাই কৰি চাব আৰু মোক জনাব কেনেকুৱানো পালে। আৰু মই ভিডিওটো ইমানতে সামৰিছো। যদি ভিডিওটো চাই ভাল পালে এটা লাইক কৰিব আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব। তেতিয়া মোৰ নটিফিকেশনবোৰ আপোনালোকে পাই থাকিব আৰু ভিডিওটো চাই বহুত ধন্যবাদ।